নমস্কাৰ। কৰোনা ভাইৰাছৰ তিনিটা ভেৰিয়েণ্ট ক্ৰমে কোভিড-19, ডেল্টা আৰু অমিক্ৰন। বৰ্তমান পোৱা নতুন ভেৰিয়েণ্টটোৰ নাম হৈছে অমিক্ৰন। প্ৰথমতে দক্ষিণ আফ্ৰিকাত পোৱা এই ভেৰিয়েণ্টটো বৰ্তমান আন দেশলৈও বিয়পি পৰিছে। ভাৰতবৰ্ষৰ লোকৰ শৰীৰতো এই নতুন ভেৰিয়েণ্টে লাহে লাহে প্ৰৱেশ কৰিছে। এই অমিক্ৰন ভেৰিয়েণ্টৰ লক্ষণসমূহ হ'ল ক্ৰমে এনেধৰণৰ। অমিক্ৰন ভেৰিয়েণ্টত আক্ৰান্ত ব্যক্তিজনৰ খুব ভাগৰ লাগে। অক্সিজেনৰ স্তৰ কমি গ'লেও সেই সমস্যা গম্ভীৰ নহয়। অমিক্ৰন ভেৰিয়েণ্টত আক্ৰান্ত ব্যক্তিজনৰ মাংসপেশীত বিষ অনুভৱ হয়। অমিক্ৰণত আক্ৰান্ত ব্যক্তিজনৰ মাত ভাঙি পৰে। অমিক্ৰণত আক্ৰান্ত ব্যক্তিজনৰ শুকান কাহ হয়। ডক্তৰৰ মতে অমিক্ৰণত আক্ৰান্ত হোৱা কিছুমান ব্যক্তিৰ ক্ষেত্ৰত অতিপাত জ্বৰ হয়। এয়াই হৈছে অমিক্ৰণত আক্ৰান্ত হোৱা ব্যক্তিজনৰ সাধাৰণ লক্ষণ। স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে এই অমিক্ৰন ভেৰিয়েণ্টৰ পৰা ৰক্ষা পাবলৈ আমি কোভিড-19ত লোৱা সাৱধানতাসমূহ অনুসৰণ কৰিব লাগিব, যেনে মাস্ক পৰিধান কৰা, সামাজিক দূৰত্ব বজাই ৰখা, হেণ্ড ছেনিটাইজাৰ ব্যৱহাৰ কৰা আদি। বিশ্বৰ স্বাস্থ্য বিশেষজ্ঞসকলে ইয়াৰ নতুন ভেকচিন আৱিষ্কাৰ কৰিবলৈ ৰিচাৰ্চ কৰি আছে। তেওঁলোকৰ মতে অনতিপলমে ইয়াৰ নতুন ভেকচিন উপলব্ধ হ'ব। অমিক্ৰন ভেৰিয়েণ্টৰ লক্ষণৰ বিষয়ে এই ভিডিঅ'টোৰ তথ্যসমূহ কেনে লাগিল কমেণ্ট বক্সত আপুনি কমেণ্ট কৰি জনাব। আৰু চেনেলটো এতিয়াও যদি ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় আই অসম।